সুপ্ৰভাত সকলোলৈ। লগতে আজি ৰমজান মাহৰ অন্তত আমাৰ পবিত্ৰ ঈদ উল ফিতৰ, সেয়ে সকলোসকলে ঈদ মোবাৰক আৰু সকলোৱে সুখ শান্তিৰে থাকক, সকলোৰ পৰা সমাজৰ পৰা অপায় মংগল গুচি যাওক তাৰে কামনাৰে আজি বিশেষ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক ভিডিঅ'টো আজি দেখুৱাবলৈ যত্ন কৰোঁ। আমি ঈদত কেনেকৈ কি আমি নামাজ পঢ়োঁ, কি কৰোঁ, আহক ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া মই আজি ঈদৰ দিনাখন সেইকাৰণে ৰাতিপুৱাই উঠি এতিয়া ফজৰৰ নামাজলৈ বুলি গৈ আছোঁ। এতিয়া ফজৰৰ নামাজ পঢ়িম আৰু ফজৰৰ নামাজৰ পৰা আজিৰ দিনটো আমি ষ্টাৰ্ট কৰিম। আমি নামাজ চামাজ পঢ়িলোঁ। এতিয়া নামাজৰ পিছত আমি য'ত আমি ঈদ পঢ়িম তালৈকে অলপ গৈ আছোঁ। আহক আমি তাকো ৰাতিপুৱাৰ পৰিৱেশ দেখোঁ আমাৰ ঈদগাহ ফিল্ডখনত। এইখনেই আমাৰ ঈদগাহ ফিল্ড, য'ত আমি ঈদ পঢ়িম আৰু এনেকৈ সজাই পৰাই তোলা হৈছে। একবাৰ চাওক আপোনালোকে। A few moments later. ফাইনেলি গা পা ধুলোঁ। গা পা ধুই এতিয়া আমি ঈদগাহ ময়দান য'ত ঈদ পঢ়িম আমি সেই ফিল্ডলৈ গৈ আছোঁ। ঈদ মোবাৰক। ঈদ মোবাৰক। ঈদ মোবাৰক। ইফালে ঈদ মোবাৰক। চাই থাকক আপোনালোকে আমি কেনেকৈ ঈদ পঢ়োঁ। সকলোলৈ আকৌ এবাৰ ঈদৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নামাজ কেইটাত আৰম্ভ হ'ব? 9টা বজাত আৰম্ভ হ'ব। এতিয়া মোটামুটি 8:35 মান হ'ল আৰু 20 মিনিটমান আছে। ইফালে মানুহবিলাক গৈ আছে, এয়া আৰু পাছফালেও আহি আছে। এয়া মোটামুটি আমি ঈদগাহ ময়দান পালোঁ। নহয়, আহি আছে মানুহ খুব কম, এতিয়া টাইম আছেতো। আমাৰ সৰু সমাজ না, সেইকাৰণে সৰু ঈদগাহ, বেছি ডাঙৰ নহয় সমাজখন। পুৰা বতাহ দিছে। এটা কি হ'ল ঈদগাহৰ কাৰণে নাকি? ঈদগাহৰ কাৰণে সভাপতি আমাৰ ময়দানৰ সভাপতি, আমাৰ ঈদগাহ ময়দানৰ সভাপতি গাঁৱৰে মানুহ নাকি? আল্লাহ তুমি সেই নবীজি চেহারা দেখাও, আমার মন কান্দে, আমার প্রাণ কান্দে, দয়াল নবী লাগিয়া। আল্লাহ তুমি দয়াল নবী কোন দিন দেখাইবা, আল্লাহ তুমি দয়াল নবী কোন দিন দেখাইবা। জিনবীয় সিনায় আখিলাম গো দুনিয়ায়, জিনবীয় সিনায় সিনাম গো বাবা মা। আল্লাহ তুমি সেই নবীজির সিরা দেখাও। ইতিমধ্যে আমার মানুহ মোটামুটি উপস্থিত হৈছে একদম। আৰম্ভ কৰিম আৰু 9টা বজাত আৰম্ভ হ'ব।
আমাৰ নামাজ হ'ব আৰু হ'ব বেছি টাইম কিছু সময় পিছত আহি আছে মানুহবিলাক মোটামুটি আহিলে প্ৰায়। ঈদৰ প্ৰাকখনত আপুনি কি ক'ব কওকচোন? ঈদৰ প্ৰাকখনত আমি গোটেইবিলাকে একেলগে সমবেত হৈছোঁ, একেলগে আমি নামাজ আদায় কৰিম। একমাহ ৰজা ৰাখিম গোটেই মানুহখিনি, হয় হয় মানে গোটেই মানুহখিনি একেলগে সমবেত হৈ একেলগে নামাজ আদায় কৰোঁ। মিলা প্ৰীতিৰ ভাৱে আহি যায়। ধন্যবাদ ধন্যবাদ ধন্যবাদ। ঈদ মোবাৰক। ঈদ মোবাৰক। ঈদ মোবাৰক। ঈদৰ প্ৰাকখনত আপুনি কি ক'ব? ঈদৰ প্ৰাকখনত আপুনি কি ক'ব? মানে প্ৰাক মুহূৰ্ত এতিয়া আমাৰ নামাজ আৰম্ভ হ'ব আৰু তাৰপিছত ভাল লাগি আছে সকলোৰে মানে উৎসাহ উদ্দীপনা ভাল লাগি আছে। ধন্যবাদ। এনে আপোনাৰ মন্তব্য দিছোন ঈদৰ প্ৰাকখনত আপুনি মানে পাব্লিকক কি ক'ব জনসাধাৰণক? প্ৰথমতে সকলোকে ঈদৰ শুভকামনা জনাইছোঁ আৰু ভালদৰে যাতে পাৰ হৈ যায় আশা ৰাখিছোঁ। ধন্যবাদ। গতিকে আহক, প্ৰায় সংখ্যক লোক আহিছে, সীমিত সংখ্যক হয়তো থাকিব পাৰে। যদি কোনোবাই ৰৈ আছা আহি যোগদান কৰাটো ভাল হয়। আমি আপোনালোকে এই একমাহ সব আজি আমাক আল্লাহ দান কৰিব। একমাহ কি সব এতিয়া নামাজ আৰম্ভ হ'ব আৰু আমাৰ পিছত যায়। আমাৰ নামাজ শেষ হ'ল এতিয়া। আমাৰ ঈদৰ নামাজ শেষ হ'ল এতিয়া। ইজনে সিজনক শুভেচ্ছা দি আছে মুছাফা। এক ফটো উঠাত ব্যস্ত। এইফালে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে ফটো উঠাত ব্যস্ত। এইফালে চাওক না। এতিয়া নামাজ চামাজ পঢ়াৰ পিছত আমি ঘৰা ঘৰি গমন কৰি আছো। হৈছে নেকি? এইফালে এতিয়া ঈদ বুলি আপোনালোকে আমাৰ লোকেল ফিংগাৰক খাওক। এয়া আমাৰ লোকেল ফিংগাৰ। এনে অলপ ধেমালি আৰু আনন্দ উল্লাসৰ মাজতে আজি দিনটো ভাল হৈ আছে আমাৰ।
মানে অগণন মানুহ আহি পাইছে ইতিমধ্যে কেনেকুৱা লাগছে ধন্যবাদ ধন্যবাদ কেনেকুৱা লাগছে আমাৰ লোকেল সিংগাৰক আমার লোকাল সিঙ্গারক কেনা লাগছে ভাল লাগিছে ঈদ মোবারক ঈদ মোবারক A few moments later. অকল এতিয়া সন্ধিয়া হ'ল এতিয়া কেনেকৈ দিনটো গ'ল ক'ব নোৱাৰিলোঁ আচ্ছা যি কি নহওক কিছু কিছু দৃশ্য আজি আমাৰ ঈদৰ আপোনালোকক দেখুৱালোঁ আশা কৰোঁ নিশ্চয় ভাল পাব আৰু ইমান এটা ইউটিউবত নতুনকৈ আহিছোঁ ইমান এক্সপিৰিয়েঞ্চো নাই আচ্ছা যি কি নহওক যিখিনি দেখুৱালোঁ নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব